প্ৰব্লেমসমূহ ছিজনৰ দৰে তাক আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰোঁ। লাইফ থকা মেনি আমাৰ আপছ এণ্ড ডাউন থাকিবই, অৰ্থাৎ প্ৰব্লেমছ থাকিবই। আমি যদি ভাগৱত গীতাখন অধ্যয়ন কৰোঁ তাৰ পৰা এটা কথা শিকিব পাৰোঁ যে বছৰত প্ৰতিটো সময়তে ছিজন চেঞ্জ হয়, অৰ্থাৎ গৰম আহিবই, ঠাণ্ডা আহিবই। আপুনি কেতিয়াও গৰম বা ঠাণ্ডা অহাৰ ক্ষেত্ৰত বা ছামাৰ বা উইণ্টাৰ অহাৰ ক্ষেত্ৰত বাধা দিব নোৱাৰে। এই ক্ষেত্ৰত আমি ঠাণ্ডাৰ দিন আহিলে আমি ঠাণ্ডা নোপোৱাৰ কাৰণে গৰম কাপোৰ পিন্ধিব পাৰোঁ। ঠিক তেনেদৰে যদি আমাৰ বৰষুণ পৰে, বৰষুণক আমি যাতে বৰষুণৰ পৰা ৰক্ষা কৰিব পাৰোঁ বা নিজক ৰক্ষা হ'ব পাৰোঁ নিজে, ঠিক তেনেদৰে আমি ছাতিৰ ব্যৱহাৰ কৰিব পাৰোঁ বা ৰেইনকোটৰ ব্যৱহাৰ কৰিব পাৰোঁ। সেইটোৱে কথা। মেইন হ'ল আমি প্ৰব্লেমটোক কি হিচাপে গ্ৰহণ কৰোঁ, আৰু সমস্যাৰ সমাধানৰ ৰাস্তাটো প্ৰত্যেকটো দিশতে থাকে। এইটো অলপ হয়তো দেৰি হ'ব পাৰে, কিন্তু আমি টেকেল কৰিব খুজিলে পাই যাওঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাব। আপোনালোকে যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ এই পেজটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।